Hi everyone, এয়া ৰাতিপুৱা উঠি কাম বন সব কৰিলোঁ। তাৰপিছতে গা পা ধুই আহিছোঁ। তাৰপিছত ভাবিছোঁ আজি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰোঁ ব্লগটো। দিনটোনো কি কৰিম দেখাই থাকিম, ইমান বিশেষ কাম নাই আৰু ঘৰুৱা কাম কাজ। তাৰপিছত এতিয়া চাকি তাকি জ্বলাওঁগৈ। ৰাতিপুৱা গা ধুয়ে চাকি এগছেৰে দিনটো আৰম্ভ কৰিলে মনটো খুব ভাল লাগে আৰু সকলোৰে শুভকামনা কৰোঁ দিনটো সকলোৰে ভালেৰে যাওক যাতে। আৰু এইফালে লেপটপ লৈ কাম আৰম্ভ কৰিলে লোকে। আৰু ছোৱালীহঁতেনো কি কৰিছে মনে মনে এবাৰ চাই আহোঁ। তাহাঁতি আকৌ এনেই কিবা কিবি কৰি থাকে। কি কৰিছা? বাৰতে পঢ়িছা? বা ক'ত গ'ল? অঁ ঠিক আছে তেতিয়াহ'লে লগ পাম। এতিয়া দুপৰীয়া 11 বাজিবৰ হ'ল আৰু মই ভাত ৰান্ধিবলৈ লৈছোঁ। আজি ভাতত একো নাই বাৰু বিশেষ, অকল দালি বনাম আৰু ভাজি এখন। গৰমত একো খাবলৈ মন যোৱা নাই, টেঙা জোল বনাম বুলি ভাবিছোঁ। তাকে কঁঠাল গুটি মচুৰ দালি গুচাই লৈছোঁ, গোল নেমু দুটা লৈছোঁ, তাকে দিম আৰু ডিম বইল কৰি ফ্ৰাই কৰি দিম। তাৰপিছত কন্দলি আলুৱে ভাজিম। তাৰপিছত মই তাৰ আগতে গাখীৰ আনি থোৱা আছে ফ্ৰিজত, গাখীৰ গৰম কৰি লওঁ। এয়া গাখীৰ আনিছিলে 1 লিটাৰ ম'হৰ গাখীৰ। তাৰপিছত কিবা কিবি আজি বনাব লাগিব আৰু সেইকাৰণে এতিয়া গৰম কৰি লওঁ। ফ্ৰিজতে ভৰাই থোৱা আছিলে, সেইখিনিকে গৰম কৰি লওঁ। হাই এভৰিৱান, এতিয়া আবেলি 4 বাজিবৰ হ'ল আৰু মই বনাবলৈ লৈছোঁ কণী চাউলৰ পায়স। আবেলি বোলো আজি কণী চাউলৰ পায়স অকণমানকৈ সিহঁতক বনাই খুৱাওঁ। তাকে দেখাওঁচোন কেনেকৈনো বনাওঁ আপোনালোকৰ লগত। এয়া প্ৰথমে মই গাখীৰখিনি উতলাই লৈছোঁ আৰু এয়া কণী চাউল ইয়াতে প্ৰায় 1.5 কাপমান লৈছোঁ। এইখিনি এতিয়া মই প্ৰথম ধুই লৈছোঁ। তাৰপিছত এতিয়া উতলা গাখীৰখিনিতে এই কণী চাউলখিনি দি দিম। নালাগে এতিয়া অকণমান সময় এনেকৈ মই লৰাই থাকিম, নহ'লে মই ইয়াতে চেনিখিনি এড কৰি লওঁ। খুব কম সময়তে হৈ যায়, প্ৰায় 8-9 মিনিটমানৰ ভিতৰতে এইখিনি ৰেডি হৈ যায়। এয়া হ'বৰে হ'ল। এতিয়া ইয়াতে প্ৰায় 4 চামুচমান মই চেনি দি দিছোঁ আৰু অকণমান ঘিউ এড কৰি দিওঁ লগত। তেতিয়া দিব ঘিউ ফ্লেভাৰটো দিলে খায়ো ভাল লাগে আৰু নপুনা ঘিউ ইয়াতে এড কৰি দিছোঁ। মই দি দিলোঁ আৰু মোৰ এয়া প্ৰায় হ'লেই আৰু প্ৰায় 2 মিনিটমান ইয়াতে এনেকৈ কম ফ্লেমত থৈ দিম। তাৰপিছতে মোৰ এয়া কণী চাউলৰ পায়স ৰেডি হৈ যাব। হৈ গ'ল, কণী চাউলৰ পায়স ৰেডি হৈ গ'ল। প্ৰায় 6-7 মিনিটৰ ভিতৰতে মোৰ বনাই হৈ গ'ল আৰু খুব ধুনীয়া ফ্লেভাৰ এটা আহিছে ইয়াৰ পৰা। আৰু এয়া অলপ এনেকৈ ঠাণ্ডা হ'বলৈ দিওঁ। ঠাণ্ডা হোৱাৰ পিছত চবেই চাহৰ লগত পৰিৱেশন কৰিম। আৰু মই কণী চাউল ভাগ কৰিছোঁ, এয়া খাবৰ হৈ গ'ল। তাৰপিছত আৰু এইফালে বনাই আছোঁ এয়া চাহ। তাৰ আগতে এইখিনি ভাগ কৰি লওঁ। এবাৰ দি লোৱা চাহ দিছোঁ। কেনেকুৱা লাগিছে মইনা খাবলৈ? বাৰ্বি কেনেকুৱা পাইছা? ভাল পাইছানে ৰ'ব? এইবছৰ কণী চাউল আমি আজি প্ৰথম খাইছোঁ পাই। অঁ